আগন্তুক গাঁও পঞ্চায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচনক লৈ নামনি অসমৰ ৫৬টা সমষ্টি দখলৰ আৰম্ভ বিটিএডিত বিশেষ কুচকাৱাজ মুখ্যমন্ত্ৰী মমতাৰ তৃণমূল কংগ্ৰেছৰ বিটিএডিৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত সভাপতি ৰিপুণ বৰাৰ দুখন সাংগঠনিক সভা নামনি অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব নেকি উত্তৰ পূৰ্বাঞ্চল তথা অসমত আৰম্ভ হৈছে আগন্তুক গাঁও পঞ্চায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচনক লৈ ব্যাপক ৰাজনৈতিক কুচকাৱাজ একেদৰে নামনি অসমত ৮খন জিলাত প্ৰায় ৫৬টা সমষ্টিক লৈ আৰম্ভ হৈছে ৰাজনৈতিক আক্ৰমণ মূলতঃ উজনি আৰু মধ্য অসমত শাসনাধিষ্ঠ মিত্ৰজোঁট চৰকাৰৰ দলকেইটাই সাংগঠনিক দিশত শক্তিশালী হৈ থকাৰ বিপৰীতে নামনি অসমত দুৰ্বল হৈ থকাৰ সুযোগ কোনো গুণে হেৰুৱাব বিচৰা নাই নতুনকৈ সংগঠিত হৈ ক্ৰমান্বয়ে শক্তিশালী হৈ পৰা পশ্চিমবংগ ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ আৰু নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টি এই দুটা ৰাজনৈতিক দলে আমি ইতিমধ্যে নামনি অসমৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত ইতিমধ্যে ৰাজনৈতিক পটভূমি পৰিৱৰ্তনৰ কেইবাটাও প্ৰতিবেদন জনসাধাৰণক অৱগত কৰি আহিছোঁ আজি আমি পুনৰ জনাব বিচাৰিছোঁ নামনি অসম তথা বিটিএডি এলেকাৰ ৪খন জিলাত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক আক্ৰমণৰ প্ৰতিবেদন আজি বিটিএডিৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ গোসাইগাঁও তেলিপাৰাত অৱস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ প্ৰথমটো সাংগঠনিক সভা অনুষ্ঠিত হয় উক্ত সভাৰ অন্তত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল আয়োজন কৰে ইয়াৰ পিছত পুনৰ চিৰাং জিলাৰ বিজনী সমষ্টিৰ চহৰত অৱস্থিত সমন্বয় হোটেলৰ সভাকক্ষত চিৰাং জিলা তৃণমূল কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এক সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুণ বৰাই দলটোৰ সাংগঠনিক আৰু বিভিন্ন ৰাজনৈতিক দিশত কি মন্তব্য প্ৰকাশ কৰিছে শুনো আহক বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট বি নিউজ আছাম আজি আমাৰ যোগদান নহয় আজি সেই যিবিলাকে যোগদান কৰিলে এইসকলক লৈয়ে তাৰ নেতাসকলক লৈ আজি আমি এই আলোচনাটো চন ২৪ত হ'ব নতুনলি লোকসভা নিৰ্বাচন ২৩ৰ পঞ্চায়ত নিৰ্বাচনত আমি তৃণমূলে সমগ্ৰ অসমত আমি প্ৰতিদ্বন্দ্বিতা কৰি আৰু লোকসভা নিৰ্বাচনত আমি তৃণমূল কংগ্ৰেছে আমি প্ৰতিদ্বন্দ্বিতা কৰিম ১৪খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু মোৰ দৃঢ় বিশ্বাস আমি ভাল ফলাফল দেখুৱাম আমিনুল ইছলামে কৈছিলে আৰু সেইটো তেওঁ কোৱাৰ পিছদিনা আমি প্ৰেছ কনফাৰেঞ্চ কৰি আমি সেইটো প্ৰত্যাখ্যান কৰিছোঁ আমি AIUDFৰ লগত আগামী কালত আমাৰ কোনো ধৰণৰ মিত্ৰতা নহ'ব কাৰণ AIUDF হৈছে বিজেপিৰ এটা বি টিম এইটো বিজেপিৰ বি টিম আৰু বিজেপিয়ে AIUDFক ইউজ কৰি আছে গতিকে সেইকাৰণে সেইটো কথা আমি সেইদিনাই আমি নাকচ কৰিছোঁ কমিটি গঠন কৰাৰ কাৰণে আজি প্ৰস্তাৱ হৈছে আৰু আমি তাত গঠন কৰিম আৰু ইতিমধ্যে এজন ব্যক্তিৰ নামো আহিছে তাত সদ্যহতে আমি চিফ কনভেনৰ হিচাপে এজনক আমি দিম লাইফুং নাৰ্জাৰীৰ নামটো আহিছে আৰু তেখেতৰ নেতৃত্বত গোটেই BTCৰ ৫খন জিলাৰ পৰা প্ৰতিনিধি লৈ আহ্বায়ক লোৱা হ'ব কনভেনৰ লোৱা হ'ব তেখেত চিফ কনভেনৰ হ'ব আৰু এই কমিটিখনে BTCৰ ৫খন জিলাত গাঁৱে গাঁৱে গৈ তৃণমূল কংগ্ৰেছ শক্তিশালী কৰি আৰু এই ৫খন জিলাৰ যিবিলাক কমন ইছ্যু যিবিলাক কমন প্ৰব্লেম এই গোটেইবিলাক এই কমিটিখনৰ প্লেটফৰ্মৰ যোগেদি চৰকাৰৰ ওচৰত ৰাইজৰ ওচৰত দাঙি ধৰা হ'ব আৰু যি দাবী দাবা যি উত্থাপন কৰিব লাগে পৰৱৰ্তী কালত সেইবিলাক কৰা হ'ব